বিপিএফ দল হিচাপে আমি কোকৰাঝাৰ লোকসভা যিখিনি সমষ্টি ৱাইজত বুথ লেভেল পলিং ষ্টেচন আছে, এই পলিং ষ্টেচনৰ আমাৰ একটা বুথ কমিটি আছে। এই বুথ কমিটিসকলৰ লগত আমি মত বিনিময় প্ৰগ্ৰাম চলি আছে। ইয়াতে কাজলগাঁও ইমান ভাল হোৱা নাই, এতিয়া মই নেক্সট টাইম আকৌ আহিম, কিন্তু বেলেগ বেলেগ সমষ্টিত ভালে হৈছে। যেন হওক সকলো জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। সেইটোৱে আমাৰ মানে লাকি বুলি আমি ক'ব পাৰোঁ। মুঠতে কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা পজিশ্যনত আমি 1 নম্বৰত আছে বিপিএফ। আৰু আমি বিপিএফ হিচাপে জিকাটো খাটাং। কালি আপুনি কৈছিলে যে আপোনাৰ দুজন সাংসদে জিকিব আৰু এজন মন্ত্ৰী হ'ব। এইটোলৈ আজি ইউজি ব্ৰহ্মাই আজি চিৰাগত কৈছে যে এইটো হাগ্ৰামা মহিলাৰীটো আমাৰ ভাৰতত নহ'ব, বিদেশতে জিকিব পাৰিব। এই ইউজি ব্ৰহ্ম কোৱা কথাবিলাক ৰিপ্লাইটো পাব্লিকে দিব, মই নিদে ৰাইজে ৰিপ্লাই দিব। তাৰ কথাবিলাক প্ৰমোদ বৰাই কৈছে যে আপোনাৰ দুটা কেণ্ডিডেট যদি দুটা সমষ্টিত দিয়ে তেওঁলোকৰ ছিকিউৰিটি মানি ঘূৰাই নাপাব বুলি। আমি ছিকিউৰিটি মানি ঘূৰাই পাবৰ কাৰণে কেণ্ডিডেট নিদিব, আমি জিকিবৰ কাৰণে কেণ্ডিডেট দি আছোঁ। বাতৰি এটা ওলাইছে যে প্ৰমোদ বৰাই খুব সম্ভৱ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব। প্ৰমোদ বড়োকে আৰু চবচে ডাঙৰ যদি কোনোবা লিডাৰ আছে ইউপিএফৰ, খেলক কি প্ৰমোদ বড়ো ইয়াতকৈ ডাঙৰ যদি আছে ইউপিএফৰ লিডাৰ, খেলক। কোকৰাঝাৰত জিকিব নে? কোকৰাঝাৰত কেনেকৈ জিকিব? কোকৰাঝাৰতো নিজিকে, দৰং ওদালগুৰিতো নিজিকে, বিপিএফে জিকিব চিধা কথা। আমি কাৰো লগত বন্ধু নহয়, ইহঁতে NDA হিচাপে খেলিব, আমি বিপিএফ হিচাপে খেলিম। বিজেপিয়ে কৈছে যে বিপিএফে সমৰ্থন কৰিব পাৰে। এইবিলাক কৈ লাভ নাই, বিপিএফ অকলে যাব। আমাৰ লগত আজিলৈকে দলীয়ভাৱে না কংগ্ৰেছ না বিজেপি না UDF কাৰো লগত আমি আলোচনা কৰা নাই আৰু নকৰিব। আমাৰ সিদ্ধান্ত হ'ল অকলে খেলা, দৰং ওদালগুৰিতো অকলে, কোকৰাঝাৰ লোকসভাটো অকলে, আৰু দুইটা লোকসভাত বিপিএফ দলে আজিৰ দিনত 1 নম্বৰ পজিশ্যনত আছে। আৰু ইয়াৰ ভিতৰত একজন কেবিনেট মিনিষ্টাৰ আমি ল'মেই। চেম ছাৰ হ'ল বিজেপিৰ মানুহ, মই হ'ল বিপিএফৰ মানুহ, কেনেকৈ হ'ব? নাই মোক সেই টিভিত ক'ব পাৰে সি, বা সাংবাদিকৰ ওচৰত ক'ব পাৰে, বা ক'ৰবাত ক'ব পাৰে, মোৰ লগতো যোগাযোগ নাই না। দেই, থেংক ইউ।